Divine Institute. This time, presenting the most easiest Vedic mathematical shortcuts for competitive exams like SSC, bank, railway, etc. For example, how to calculate cube root in 2 seconds. Let's watch. মই এইবাৰ আপোনালোকক দেখুৱাবলৈ লৈছোঁ কেনেকৈ যিকোনো ডাঙৰ সংখ্যাৰ ঘনমূল বা কিউব ৰুট উলিয়াব লাগে। ধৰক দিয়া আছে 110592 ৰ ঘনমূল বা কিউব ৰুট কিমান। ইয়াৰ উত্তৰ হ'ব 48। বলক আমি চাওঁ উত্তৰটো ইমান সোনকালে কেনেকৈ পালোঁ। ইয়াৰ এটা শৰ্টকাট মেথড আছে, সেইটো হ'ল 1 কিউব 1 2 কিউব 8 9 কিউব 7 2 9। এতিয়া চাওক 1 থাকিলে 1 হয়, 4 থাকিলে 4 হয়, 5 থাকিলে 5 হয়, 6 থাকিলে 6 হয় আৰু 9 থাকিলে 9 হয়। কেৱল যদি 2 থাকে তেনেহ'লে 8 হয় আৰু 8 থাকিলে 2 আৰু 7 থাকিলে 3 3 থাকিলে 7। আমি প্ৰথমতে প্ৰথম ঘৰৰ অংকটো চাই লওঁ আৰু সেই হিচাপে প্ৰথম ঘৰৰ উত্তৰ বহাম আৰু তাৰপিছত শেষৰ ঘৰৰ তিনিটা অংক চাই ল'ম। এতিয়া চাওক ইয়াত 2 আছে, গতিকে 2 থাকিলে আমি 8 বহাম, গতিকে আমি 8 বহালোঁ। এতিয়া আমি ইয়াৰ আগৰ সংখ্যা দুটা কেঞ্চেল কৰিম আৰু শেষৰ তিনিটা অংক ল'ম। এতিয়া চাওক এই 110 সংখ্যাটো কোনটো ঘৰত আছে। 64তকৈ বেছি সংখ্যা 4ৰ ঘৰত থাকিব, কিন্তু 125তকৈ কম হ'ব লাগিব। তেনেহ'লে 110 125তকৈ কম হয় আৰু 64তকৈ বেছি হয়, অৰ্থাৎ 4ৰ ঘৰতে আছে। গতিকে আমি 110ৰ বাবে পালোঁ 4। So 48 is the answer. Thank you for watching. Please subscribe our channel for more updates.